চাওক কাৰ্বি ছাত্ৰ সন্থা পোনপ্ৰথমে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হোম ডিপাৰ্টমেণ্টক ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি আদৰণি বা ৱেলকাম জনাইছোঁ এই সিদ্ধান্ত যিটো যোৱাকালি আমি নিউজৰ পৰা পোৱাৰ মতে যে আৰ্মছ ফৰ্চেছ স্পেচিয়েল পাৱাৰ্ছ এক্ট এই প্ৰত্যাহাৰ কৰাৰ আমি খবৰ পালোঁ। কিন্তু ইয়াতে আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। পশ্চিম কাৰ্বি আংলঙত এই আইনখন প্ৰত্যাহাৰ কৰা আমি ৱেলকাম কৰিছোঁ, এইটো ভাল পাইছোঁ। কিন্তু কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং এই দুটা হিলছ ডিষ্ট্ৰিক্টত এটা এৰি পেলাই এটা প্ৰত্যাহাৰ কৰাটো আমি ইমান ভাল পোৱা নাই। কাৰণ কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং হেডকোৱাৰ্টাৰটো হ'ল ডিফু। কিন্তু ডিফুৰ এতিয়ালৈকে এই আইনটো প্ৰত্যাহাৰ নকৰা মানে আমাৰ মানুহবিলাক এতিয়া হেডকোৱাৰ্টাৰলৈকে যাবলৈ আতংকিত এটা পৰিৱেশ নিচিনা আহি পৰিব। কাৰণ আমাৰ ইয়াত প্ৰত্যাহাৰ হৈছে কিন্তু তাত নোহোৱা কাৰণটো আমি মানে বুজিব পৰা নাই। গতিকে আমাৰ ফালৰ পৰা এটা অনুৰোধ অসম চৰকাৰ তথা ভাৰত চৰকাৰ তথা হোম ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক আমি অনুৰোধ কৰিব বিচাৰিছোঁ, শীঘ্ৰে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং এই দুটা ডিষ্ট্ৰিক্ট এতিয়া ৱেষ্ট কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্টৰ নিচিনা প্ৰত্যাহাৰ ইষ্ট কাৰ্বি আংলং বা কাৰ্বি আংলঙতো সোনকালে প্ৰত্যাহাৰ কৰিব লাগে। আৰু ইয়াত এড কৰিব বিচাৰিছোঁ যে কাৰ্বি আংলঙৰ CM ডক্টৰ তুলিৰাম ৰংহাং তেখেতৰ এই ডক্টৰ উপাধি পোৱাটো পিচ এণ্ড ডেভেলপমেণ্ট উপাধিলৈহে ডক্টৰ পাইছে। কিন্তু এতিয়া আচৰিত কথাটো হ'ল যে পিচ এণ্ড ডেভেলপমেণ্ট এই এৱাৰ্ড দিয়াটো হোম ডিপাৰ্টমেণ্টে গম পোৱা নাছিল নেকি? তেখেতসকলে যে যোনে তেখেতক এৱাৰ্ড এখেতসকলৰ এৱাৰ্ড দিয়াটো তেখেতসকলে জ্ঞাত নহয় নেকি? গতিকে এই পিচ এণ্ড ডেভেলপমেণ্ট এৱাৰ্ড পোৱাটো যদিহে কাৰ্বি আংলঙৰ পৰা আপস্পা যদি প্ৰত্যাহাৰ নকৰে এইটো মিনিংফুল নহয় বুলি আমি ভাবোঁ। গতিকে আমি বাৰম্বাৰ জনাইছোঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কাৰ্বি আংলং আৰু ইষ্ট কাৰ্বি আংলঙৰ পৰা আপস্পা এক্টটো সোনকালে বাতিল কৰিব লাগে, কেঞ্চেল কৰিব লাগে, সেইটো আমাৰ দাবী।